মানুহে পানী চানী নাৰাখাকে থৈ যায়, পানীও নাই। এটলিষ্ট পানীখিনিতো ভৰাই ৰাখিব লাগে। আৰে কি হ'ল? মই এতিয়াতো পানী ভৰাই থৈ গৈছিলোঁ, কোন গ'লে? গুড আফটাৰনুন। গুড আফটাৰনুন। আৰু ইমান টাইম যে লাগিল, আৰু পানী মই ভৰাইছিলোঁ, ইমান টাইম ৰখি আছোঁ, কেতিয়াবা আহিব লাগে। আৰু ইয়াতো কোনোবা এটা মৰা এটা সোমাই আছে। নকবা হে, কালি ৰাতি তাল পিঠা খাইছিলোঁ, মায়ে বনাইছিলে, তাকে খাই আৰু বাথৰুমতে যাই আছোঁ, ৰাতিপুৱাৰ পৰা যায়ে আছোঁ। আৰু পানীটোৰ কথা বাদ দিয়া হে, পানীয়ে আছে। দিয়া পিছে যাওঁ দিয়া, আৰু পেটটোও বেয়া, যা অলপ শুই থাকোঁ, ৰাতিটো খোৱা নাই। পানী বা পানীও নাই। এবার সালা ডিম এইবাৰ ক্লিয়াৰ হ'ল দে। বাপৰে বাপ, ইমান হাগি। হাও তুমি হে আকৌচোন তুমি ইয়াতে। কালি তুমি কিমান তালৰ পিঠা খাইছিলা, চব একেলগে ওলাব লাগে। আৰু মই 2বাৰ পানী ভৰালো এতিয়ালৈ। হাতেৰিকা হে কলো হে, কালি তালৰ পিঠা খাই পেটটো বেয়া হৈছে, তুমি বুজি চুজি নোপোৱা নেকি? মূৰ্খ নেকি? চা কিন্তু মই